Hey guys, মই দুৰ্ণা বলগত আপোনাক স্বাগতম জনাইছোঁ আৰু মই ঘৰতে আছোঁ। আজি তাকে ভাবিছোঁ চেঁচালৈ যাওঁ। আমাৰ মানে এইফালে চেঁচা বুলি জেগা টুকুৰা আছে, নদী চদী থকা। ভালেই হয় জেগাকণ যাবলৈ, তাকে যাওঁ বুলি ভাবিছোঁ, চাই থাকক। Guys, dia sudah banyak yang baru, jadi kita sana baru itu, ya baru. Hey guys, আৰু আমি এতিয়া পালোহি চেঁচা। বেলিটো চকুতে পৰিছে, ক'ব ভালকৈ বনাই। আৰু এইখনে হৈছে চেঁচাখন, মোৰ পাছফালে আছে এইখন। তো গাইজ, এইখনে হৈছে চেঁচা নদীখন। আমি এইফালে খোজকাঢ়ি গৈ আছোঁ, আমি পাৰলৈ যাম বাৰু, সেইফালে ভালকৈ জেগাটো দেখাব পাব। সেইফালে গৈ আছোঁ। এতিয়া যিহেতু ডিচেম্বৰ মাহ আহি আছে, পূৰা ইয়াত পিকনিক খাবলৈ আহিব। এইটো পিকনিক স্পটেই হয় বাৰু, বহুতো মানুহ আহে ইয়াত পিকনিক খাবলৈ। বহুত ধুনীয়া হয় জেগাটো ইয়াত। গৈ আছোঁ আমি এতিয়া। এইখনে হৈছে গাইজ চেঁচা নদী। এতিয়া আমি পাহাৰলৈ গৈ আছোঁ, বলক নহ'লে গাইজ। গাইজ এইখনে আছে চেঁচা পাহাৰ, এতিয়া আমি গৈ আছোঁ, বলক নহ'লে। তো গাইজ, এতিয়া আমি চেঁচাতে আছোঁ। এইখনে হয় চেঁচাখন। বহুত বেছি ভাল লাগে ইয়াৰ পৰিৱেশটো, আৰু বেছিকৈ আবেলি ইয়াৰ পৰিৱেশটো বেছি চাবলগীয়া হয় আৰু। এইখনে যে চেঁচা, আমি বৰ ধুনীয়া বস্তু এটা দেখিছোঁ, চব কি ধুনীয়া। এইফালে আছে চেঁচা পাহাৰ, এতিয়া আমি গৈ আছোঁ চেঁচা পাহাৰলৈ। তো গাইজ, আমি ইয়াত ঘূৰিলোঁ আৰু ভিতৰত যাম ভাবিছিলোঁ, কিন্তু এতিয়া সময়টো বেছি হৈ যায় কাৰণে মানে যাব নিদিয়ে। আৰু বেলেগ এদিন দেখা আহি ভালকৈ দেখাম। তো
আজি ইমানখিনি দেখালোঁ আৰু যিমানখিনি পাৰিলোঁ। এইখনেই হৈছে চেঁচা পাহাৰখন। এতিয়া বহুত মানুহ আহিব ইয়ালৈ, ডিচেম্বৰ মাহ আহি আছে কাৰণ এতিয়া কাৰণ পিকনিক খাবলৈ ইয়াত বহুত মানুহ আহে, বহুত দূৰৰ পৰা মানুহ আহে বাৰু ইয়াত পিকনিক খাবলৈ। এই চেঁচা পাহাৰখন এতিয়া বাৰু পানী কমিছে অলপ, নহ'লে আনকালে বহুত পানী হৈ থাকে। এতিয়া অলপ খৰালি দিন চলি আছে কাৰণে অলপ মানে পানী কমি আছে, কিন্তু যথেষ্টখিনি পানী হয় বাৰিষা কালত। তো গাইজ এইখন আছিল চেঁচা। তাকে আৰু ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু সময়টো অলপ দেৰি হৈ যায় কাৰণে মানে ভালকৈ দেখাও নহ'লে। আৰু বেলেগ দিন আহি ভালকৈ ভিডিঅ' এটা বনাম আৰু ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল পালে যে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে বাই 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 বাই। নতুন ভিডিঅ'ত লগ পাই আছোঁ।